নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু দ্য ব্লগ। বন্ধুসকল, আজি এটা হেলথ ৰিলেটেড টপিকৰ ওপৰত কথা পাতিব খুজিছোঁ। টপিকটো হ'ল আমি কৰা কিছুমান মিষ্টেক যাৰ ফলত আমাৰ নেক পেইন হয়, ডিঙিৰ বিষ হয়। তাৰে এটা মিষ্টেক আমি প্ৰায় কমনলি শুনা পাওঁ, সেইটো হৈছে গাৰু, যিটো পিলো, গাৰু আমাৰ ব্যৱহাৰ। কিছুমান মানুহৰ এটা ভুল ধাৰণা আছে যে ডিঙিৰ বিষত একেবাৰে গাৰু ল'বই নালাগে, যিটো সম্পূৰ্ণ ভুল। গাৰু একেবাৰে নল'লেও আমাৰ স্পাইনডাল ষ্ট্ৰেট নহয়, নেকটো এনেকৈ এক্সটেণ্ড হৈ যায়, যিটো এটা ভুল। আৰু কিছুমানে যিটো প্ৰপাৰ চাইজ হ'ব লাগে, চাইজতকৈ ডাঙৰ গাৰু লয়, যাৰ কাৰণেও নেকৰ বেকৰ মাচলখিনিত আৰু ভাৰ্টিব্ৰাত প্ৰেছাৰ পৰে, যাৰ ফলতো ডিঙিৰ বিষ হয়। গতিকে গাৰুৰ একেবাৰে নোলোৱাটোও ভুল, বেছি ডাঙৰ চাইজৰ লোৱাটোও ভুল। গতিকে গাৰুটো কিমান চাইজৰ হ'ব লাগিব মেজাৰমেণ্ট কৰাৰো এটা টেকনিক আছে, সেইটো আপোনালোকক আমি আজি দেখাম কেনেকৈ মেজাৰমেণ্ট কৰে। বাকী আমি আমাৰ মডেল এজনৰ ওপৰত আপোনাৰ পিলোৰ চাইজটো কেনেকুৱা কি হ'ব লাগে বা কি ভুল হয় এইখিনি দেখাবলৈ গৈ আছোঁ। এতিয়া আমি এজন মডেল লৈ লৈছোঁ পুলক, আমাৰ ক্লিনিকৰ এমপ্লয়ী। তেওঁ এতিয়া পিলো নলৈ শুলে। চাওক, এইটো কি হয়, আমাৰ নেকটো আপোনাৰ এক্সটেণ্ড হৈ গৈছে। ইয়াৰ ফলত কি হৈছে, ইয়াতে চাৰ্ভাইকেল ভাৰ্টিব্ৰা আৰু থৰাচিক T1 T2ত প্ৰেছাৰ পৰে, লগতে মাচলখিনিত বহুত প্ৰেছাৰ পৰে। গতিকে গাৰু নল'লে স্পাইনটো ষ্ট্ৰেইট নহয়, দেখিছেনে? এনেকৈ হোৱাৰ ফলতো ডিঙিৰ বিষ হ'ব পাৰে। এতিয়া আমি তেওঁ ধৰি ল'লোঁ যে আমি হিচাপৰ চাইজৰ নলয়, এইটো অলপ আমি এটা ডাঙৰ গাৰু ল'লোঁ। ডাঙৰ গাৰু যদি লৈ তেওঁ শুৱে, তেওঁৰ কেনেকুৱা হ'ব চাওক। এতিয়া নৰ্মেলি হোৱা, নৰ্মেলি প্ৰেছাৰ মিলাই দিছোঁ। এতিয়া চাওক, তেওঁৰ গাৰুৰ চাইজটো এতিয়া ডাঙৰ হৈছে, ফলত কি হৈছে, তেওঁৰ এই কাৰ্ভটো এতিয়া অথনি তললৈ দবি আছিলে, এতিয়া স্পাইনডাল ওপৰলৈ উঠি গৈছে। এইটো এনেকুৱা গাৰু ল'লেও তেওঁৰ ডিঙিৰ বিষ হ'ব, এইটোও ভুল হৈছে। গতিকে এতিয়া আমি বেলেগ এটা গাৰু, জোখৰ হিচাপৰ চাইজৰ গাৰু এটা লৈ আপোনালোকক দেখাই আছোঁ। এতিয়া আমি এটা হিচাপৰ চাইজৰ গাৰু ইয়াত দিব খুজিছোঁ তেওঁ। এতিয়া এনেকুৱা এটা মোটামুটি এইটো হিচাপৰে হৈছে চাইজটো। আমি এইটো চাইজত আপুনি চাব পাৰে স্পাইনটো, অলপ যদি এইটো চাইডৰ পৰা আমি চাওঁ, স্পাইনটো পোন হৈছে। গতিকে আমি যদি এনেকৈ আপোনাৰ চাওঁ, স্পাইনটো অলমষ্ট এতিয়া পোন হৈছে। আৰু এটা কাম কৰিব পাৰে, আজিকালি কিছুমান চাৰ্ভাইকেল পিলো পায়, চাৰ্ভাইকেল পিলো আপোনালোকে ল'ব পাৰে। আৰু চাৰ্ভাইকেল পিলো ল'ব পাৰে, নাইবা এনেকুৱা টাৱেল এখন লৈ এই নেকৰ যিটো নেকৰ কাৰ্ভেচাৰটোত আমি এনেকৈ টাৱেল এখন নেকৰ এই কাৰ্ভটোত আমি এনেকৈ ৰাখিব পাৰোঁ। এইটো বস্তু নেক পেইন নহ'বৰ কাৰণে এইটো এটা ভাল প্ৰটেকশ্যন দিয়ে। আমাৰ যিটো নেকৰ এই কাৰ্ভটো থাকে, কাৰ্ভটোত আমি টাৱেল ৰাখিব পাৰোঁ। এতিয়া এজন মানুহ যেতিয়া পথালি হৈ শুৱে, তুমি পথালি হৈ দিয়া, এতিয়া পথালি হৈ শুই যদি বোলে গাৰু নলয়, এতিয়া চাওক আমাৰ স্পাইনটো যদি গোটেই ৰাজহাড়ডাল চাওঁ, ডিঙিটো কেনেকুৱা এটা চাইজ লৈছে। ডিঙিটো তেওঁ এইফালে পথালি হৈ গৈছে। গতিকে এনেকৈ শুলেও তেওঁৰ ডিঙিৰ বিষ হ'ব। আৰু কিছুমান মানুহে কি কৰে, গাৰু নলৈ শুৱে, তেওঁলোকে হাতটো ভৰাই এনেকৈ শুৱে। এইটো ছিষ্টেমত শুলে কি হ'ব, তেওঁ নেকটো পোন হ'ল, কিন্তু ইয়াৰ ফলত তেওঁ শ্বল্ডাৰত গোটেই ৰাতি ধৰক প্ৰেছাৰ পৰি তেনেকৈ শুই থাকিলে, ফলত তেওঁ কি হ'ব, শ্বল্ডাৰত এটা ইঞ্জুৰি হ'ব পাৰে, ফ্ৰজেন শ্বল্ডাৰ বা ৰোটেটৰ কাফ ইঞ্জুৰি হ'ব পাৰে। গতিকে পথালি হৈ থাকোঁতেও আমি গাৰুৰ চাইজটো প্ৰপাৰ হ'ব লাগে। এইটো দেখিছে, এতিয়া অলমষ্ট চাইজটো, স্পাইনটো পোন হৈছে। আৰু আমি এনেকৈ পথালিকৈ শুলেও চাৰ্ভাইকেল পিলো আপোনাৰ কিনিবলৈ পায়, চাৰ্ভাইকেল পিলো আপোনাৰ ল'ব পাৰে। আৰু এই নেকৰ আমি কাৰ্ভেচাৰটোত এনেকৈ টাৱেলো ৰাখিব পাৰে। আচলতে টাৱেলটো এনেকৈ দি ৰাতি শুই থকাটো অকণমান দিগদাৰ, সেইটো কাৰণে চাৰ্ভাইকেল পিলোটো এনেকৈ ডিজাইন থাকে কি মাজৰ সেই কাৰ্ভেচাৰটো অট'মেটিকেলি সি ধুনীয়াকৈ ছাপৰ্ট এটা দি থাকে। গতিকে এতিয়া এনেকৈ পথালি হৈ শুওঁতে দেখিছে ছাপৰ্টটো ভাল পাইছে। কিন্তু যদি চব আমি আঁতৰাই দিওঁ, তেওঁ এতিয়া শোৱাৰ পজিশ্যনটো চাওক কিমান বেয়া হৈছে। গতিকে এনেকৈ যদি আপোনাৰ গোটেই ৰাতি শুই থাকে, আপোনাৰ ডিঙিৰ বিষ হ'বই, মাচল পেইন হ'বই, আৰু বিভিন্ন ধৰণৰ সমস্যা হ'বই। এতিয়া আমি গাৰু কাক কিমান চাইজৰ গাৰু জোখৰ হয় সেইটো চাবলৈ কি কৰিব, শ্বল্ডাৰটো এনেকৈ ৱালত লগাই হিচাপত এনেকৈ ৰখিব। এতিয়া কি কৰিব, কাণ আৰু ৱালখনৰ মাজৰ গেপটো যিমান, সিমানটো চাইজৰ গাৰু হ'ব লাগে।
এতিয়া ধৰক এই গাৰুটো ডাঙৰ হয়, এইটো গাৰুত আমি ইয়াত লগাই দিয়া লগালগ দেখিছে না তেওঁৰ নেকটো ইফালে আহি গৈছে, মানে এইটো তেওঁৰ চাইজৰ হোৱা নাই, এইটো গাৰু, এইটো ডাঙৰ গাৰু। কিন্তু এতিয়া মই এটা তাৰ জোখৰ গাৰু এটা দেখাম। এই গাৰুটো অলমষ্ট তাৰ চাইজৰ হয়, ফলত কি হ'ব, শোল্ডাৰটো সি প্ৰেছ কৰি ৰাখিলে আৰু এই গাৰুটো যেতিয়া আমি তাক দি দিছোঁ তেতিয়া তাৰ স্পাইনটো মোটামুটি ষ্ট্ৰেইট হৈছে। গতিকে এই মেজাৰমেণ্টটো আপোনালোকে গাৰু শোৱাৰ সময়ত গাৰু ব্যৱহাৰ কৰাৰ আগত এই মেজাৰমেণ্টটো চাই ল'ব। আৰু এইটো এটা মিষ্টেক হয়, এই মিষ্টেকৰ কাৰণে নেক পেইন প্ৰায় মানুহৰ হোৱা দেখা যায়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ডিঙিৰ বিষক লৈ আমি কেনেকুৱা ধৰণৰ গাৰু ব্যৱহাৰ কৰিব লাগে, শুওঁতে কেনেকুৱা সাৱধানতা ল'ব লাগে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।